নমস্কাৰ বন্ধুসকল, আশা কৰোঁ কৰোনাৰ এই মহামাৰীৰ সংক্ৰমণৰ সময়তো আপোনালোক কুশলে আছে আৰু নিজৰ লগতে নিজৰ পৰিয়ালকো সুৰক্ষিত কৰি ৰাখিছে। বন্ধুসকল, আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে বৰ্তমান সৰ্বাধিক জনপ্ৰিয় ইউটিউবৰ মাধ্যমেৰে শিকিবলৈ হেঁপাহ নামৰ নতুন এই চেনেলটোৰ জৰিয়তে এক বিশেষ উদ্দেশ্য আগত ৰাখি আপোনালোকৰ মাজলৈ আহিবলৈ সক্ষম হৈছোঁ। বন্ধুসকল, আমাৰ উদ্দেশ্য হৈছে কাহিনী, গল্প, বিদ্যায়তনিক সাধাৰণ জ্ঞান, অনুপ্ৰেৰণামূলক বিভিন্ন আলোচনা, জীৱনী আদিৰ জৰিয়তে শিশুৰ সুস্থ চৰিত্ৰ আৰু বৌদ্ধিক গঠন। আমি বিভিন্ন আলোচনা, জীৱনী, সাধাৰণ জ্ঞান আদিৰ লগতে এনেকুৱা কিছুমান কাহিনী লৈ আহিম যিবোৰ কাহিনীত থাকিব কিছুমান শুভবাৰ্তা, যিয়ে শিশুৰ নৈতিক চৰিত্ৰ গঠনৰ সহায়ক হ'ব আৰু এখন সুস্থ সমাজ নিৰ্মাণ কৰিব। বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ সঁহাৰিয়ে মোৰ এই প্ৰচেষ্টাক আগুৱাই যোৱাত সহায় কৰিব। মোৰ এই প্ৰচেষ্টাক আপোনালোকে যদি ভাল পাইছে তেনেহ'লে নিশ্চয় এটা লাইক কৰিব আৰু আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ। জয় অসম।